ইউনিফৰ্ম চিভিল কোড হ'লে তেওঁলোকে লাহে লাহে তৎক্ষণাত নকৰে, লাহে লাহে কৰিব। বিয়াটো পাতিবলৈ তুমি জুই জ্বলাব আৰু তাতে এনে যাব ৰাউণ্ড কৰি যাব লাগিব, এইটোৱে কৰিব। ইউনিফৰ্ম চিভিল কোড এইটোৱে কৰিব লাগিব। আৰু চব কথা যিবিলাক হিন্দুৱে চলাব বিচাৰিছে সেইটো মতে চলাব। হিন্দু মানে নৰ্থ ইণ্ডিয়ান মানুহ, ইয়াত কাৰ্বিসকলৰো হিন্দু আছে, সেইটো নহয়। কাৰ্বি যিবিলাকে হিন্দু আছে, সংসাৰী আছে, তেওঁলোকো নোৱাৰিব। তেওঁলোকো কাৰ্বি চিষ্টেম বিয়া কৰিব নিদিব। এইটো ইউনিফৰ্ম চিভিল কোড আৰু বহুত আছে তাত আৰু ক'বলৈ। আৰু এই healing, prevention of evil practices Act 2024 বুলি এটা law বনাইছে। Assam Healing, Prevention of Evil Practices Act 2024 সেইটো মতে কি হ'ব? য'ত হিলিং কৰে, প্ৰেয়াৰ কৰি হিলিং কৰে, তাত ভিজিলেন্স অফিচাৰ সোমাব, পুলিচ অফিচাৰ সোমাব পাৰিব, গীৰ্জাৰ ভিতৰত হ'লেও সোমাব পাৰিব, তাক ৰাখিব নোৱাৰে, বাধা দিব নোৱাৰে। যিজনে বাধা দিয়ে তাক 2 বছৰ জেল যাব লাগিব, যিজনে বাধা দিয়ে সেই ভিজিলেন্স অফিচাৰ। আৰু যিজনে হিলিং কৰি আছে সেই মানুহজন 50,000 দিব লাগিব ফাইন আৰু 10 বছৰ জেল। 10 বছৰ বুলি কৈছে, 5 years বুলি কিছুমান লিখা আছে, 7 years হ'ব পাৰে। আগতে 10 বছৰ বুলি আছিল, এতিয়া কমাই দিছে। এতিয়া হিলিং প্ৰেক্টিছ ইয়াত চাৰ্চৰ ভিতৰত আপোনালোকে বেমাৰ হ'লে কি হ'লে এইটো প্ৰাৰ্থনা কৰে না, এইটো কৰিব নিদিব, হিলিং কৰিব নিদিব, এইটো ব্যক্তিসকলৰ কাম। আমি কি কৰিম তেতিয়াহ'লে? আমি এইটো বাধা দিবলৈ কি কৰিম? আমি ইলেকশ্যন জিকিব লাগিব, তেতিয়াহে মই পাৰ্লিয়ামেণ্টত কথা ক'ব পাৰিম, তেতিয়াহে মই পাৰ্লিয়ামেণ্টত কথা ক'ব পাৰিম, তেতিয়াহে আমি এছেম্বলিত কথা ক'ব পাৰিম, তেতিয়াহে আমি কাউন্সিলত কথা ক'ব পাৰিম। এতিয়াতো কোনো কাউন্সিলত কথা ক'ব নোৱাৰে, চব বিজেপি মানুহ। এই যে এছেম্বলিটো কোনো ক'ব নোৱাৰে, চব বিজেপি। এতিয়া পাৰ্লিয়ামেণ্টতো চব ইউনাইটেড নহয়। মিজোৰামৰ MP আৰু নাগালেণ্ডৰ MP আৰু মেঘালয় MP আৰু আসামৰ ট্ৰাইবেলসকলৰ MP তেওঁলোকে কথাই নাপাতে, ইউনাইটেড নহয়। বেলেগ বেলেগ পাৰ্টি আছে চবে, নহয় জানো? নাগালেণ্ডত NPF আছে, মিজোৰামত APHLC আছে, বেলেগ আছে, নতুন পাৰ্টি। ত্ৰিপুৰাতো বেলেগ আছে, নাগালেণ্ড NCP আছে সেইফালে মেঘালয়, ইয়াত আসামত BJP আছে। সেইকাৰণে তেওঁলোকে কোনো কথাও নাপাতে, ইউনিটিও নহয়। কোনে এইটো কৰিব ইউনিটি কৰিবলৈ? মই নিচিনা হ'লে মইতো পাৰ্লিয়ামেণ্টত যদি মই জিকো, মইতো ইউনিটি কৰিবলৈ বিচাৰিম, কাৰণ মোৰতো কিতাপতে লিখা আছে, মোৰ আইডিঅলজি এইটো কিতাপটো। এইটো মই এতিয়া ইলেকশ্যন উঠাৰ কাৰণে এইটো লিখা নাই, এইটো 1995 নহয়, 1991 এইটো লিখা কিতাপটো, 1991। এইটো আগৰ চিফ মিনিষ্টাৰৰ মিছেছে এইটো ৰিলিজ কৰিছিলে গুৱাহাটীত। আমি সেইকাৰণে ট্ৰাইবেল বুলি নকওঁ, মই মংগোলিয়ান বুলিয়ে কওঁ। ট্ৰাইবেল বুলি ক'লে বহুত
ইউনিটি নহয় ট্ৰাইবেলটো কেইটামান characteristic আছে what are tribal এটাটো ইউনিটি নহয় এতে বেলেগ বেলেগ থাকিব খোজে আৰু তেওঁলোকে সেইটো পৰা মিক্স আপ কৰিব নিজৰ লেংগুৱেজটো আছে আটাইতকৈ বেয়া হৈছে যে তেওঁলোকে মিক্স কৰিব নোখোজে ট্ৰাইবসকলৰ মাজত সেইকাৰণে ট্ৰাইবেল এইটো এডজেক্টিভ হয় এইটো মানুহৰ জাতি নহয় ট্ৰাইবেল বুলি সেইকাৰণে মই ইয়াত লিখিছোঁ হোৱাট ইজ ট্ৰাইবেল মই ইয়াত লিখিছোঁ হোৱাট ট্ৰাইবেল হোৱাট জনজাতি হোৱাট আদাৰ বেকৱাৰ্ড ক্লাছ আৰু ট্ৰাইবেল এডজেক্টিভ হয় কেনেকৈ উই আৰ আই এম ট্ৰাইবেল বুলি কেনেকৈ ক'ব I am a tribal, I am a good বুলি ক'ব পাৰোঁ নেকি আমি ইংলিছ আপোনালোকে ইংলিছটো পঢ়িছে গ্ৰামাৰ নহয় I am a good বুলি ক'ব পাৰে না এইটো কোৱালিটি হয় ট্ৰাইবেল বুলি এইটো এটা কোৱালিটি মানুহৰ জাত নহয় মানুহৰ জাতটো কি হ'ব তেতিয়াহ'লে আমি মংগোলিয়ান মানুহ আমি নৰ্থ ইষ্টত যিমান ট্ৰাইব আছে চব মংগোলিয়ান মানুহ আমি নিজকে যদি চিনি নাপায় we do not know that we are Mongolian that means we do not know ourselves how can you know somebody else বেলেগ মানুহক কেনেকৈ জানিব নিজকে চিনি পোৱা নাই সেইকাৰণে মই যদি MP হয় মইতো চব ট্ৰাইবেল MP যিমান আছে চব একেটা ঠাইত আনিবলৈ বিচাৰিম চেষ্টা কৰিম যাতে আমাৰ নৰ্থ ইষ্ট ট্ৰাইবেলসকলে নৰ্থ ইষ্ট ট্ৰাইবসকলে যাতে আমি প্ৰটেকশ্যন পাওঁ এতিয়াতো প্ৰটেকশ্যন নাপায় নাগালেণ্ড কি কৰিছে তেওঁলোকে বুজা নাই কথাটো সেইকাৰণে তেওঁলোকে পঞ্চায়ত লাগে বুলি এছেম্বলিতে ৰিজলিউশ্যন লৈছে এছেম্বলিতে ৰিজলিউশ্যন লৈছে পঞ্চায়ত লাগে আৰু সেই 371 আৰ্টিকল সেইটোৱে বহুত ডাঙৰ হৈছে বুলি কৈছে এতিয়াতো বিজেপি সকলে বদমাছ কৰি পেলাই ডিমাপুৰৰ পৰা কহিমালৈ ৰেল লাইন বনাই থৈ দিছে আৰু এইফালে কম্পেনচেশ্যন পাব বুলি পেলাই চব মাটিটো দি দিলে নাগাসকল সেই এনেকৈ কৰি আৰু আমাক কি চিঞৰিবলৈ দিছে ভাৰত মাতা কি জয় তুমি নহয় জানো আমি সেইদিনা আমি ইয়াত মিটিং পাতিম আমি CAA ওপৰতে আমি ধাৰণা কৰিছোঁ সেই সময়তে কোনোবা মানুহ লিডাৰ তেওঁ ভাৰত মাতা কি জয় বুলি ক'লে আমিও প্ৰথমতে মই হয় বুলি ক'লোঁ তাৰপাছত আমি চুপচাপ থাকিলোঁ ভাৰত মাতা কি জয় বুলি আৰু নাগালেণ্ডত ভাৰত মাতা কি জয় হালেলুয়া বুলি কয় ভাৰত মাতা কি জয় হালেলুয়া এতিয়া ভাৰতটো কোন Who is Bharat? Bharat is the brother of Ram. Just as we, in the beginning, there was one Hado. From that Hado, so many Hados, different families came, different sections came. Karbi also the same thing. There was one Karbi, different. Jacob was there alone. From Jacob, 12 tribes came. No? From Jacob, 12 tribes came. The Jew people, the Israel people. Likewise, Bharat was the chief of that tribe. He was Bharat tribe. The chief of Bharat tribe. Bharat is a tribe. And because they are strong and they are intelligent, they knew better than us, and they are more people, more population. So the whole India has been named after the name of Bharat.
ভারত বুলি দি দিলে নামটো, দেশৰ নামটো। তেতিয়াহ'লে মাতাটো কোন? ভাৰত মাতা বুলিলে ভাৰতটো আৰু হৈছে এইটো মাতাটো কোন? Can you do you know who is Mata? Huh? Mother. Yes, it's written there in your mobile phone. If you look at it, mother. Whose mother? Kar mother? Huh? Yeah, Bharat tribe's mother. Bharat tribe's mother. Arunta Likhi said, he is the mother of all gods and goddesses. She is the mother of all gods and goddesses, and she is Durga Devi. Durga. Here we used to, they used to do Durga Puja. That Durga, 10 hands, no? That one. So Mata is that one. Now if I say Bharat Mata Ki Jai, that means I say Bharat and Durga must be victorious. No? Yeah, is it not so? Bharat and Durga Devi must be victorious. We are saying. That means Jesus Christ will be defeated. Is it not so? Huh? Because two cannot be the victorious. No? One will be defeated. No? So we Christians are saying Jesus Christ should be defeated. So shall we go on shouting Bharat Mata Ki Jai?